নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ। গতিকে আপোনালোকে ভিডিঅ'টো অলপো স্ক্ৰিপ্ট নকৰাকৈ শেষলৈ চাই থাকিব। আজি গৈ আছোঁ তিনিচুকীয়ালৈ বুলি, তাতে মোৰ ভাইটো থাকে যে তাৰ ওচৰলৈ গৈ আছোঁ। আৰু বতৰটো দেখিছেনে, খুব ফৰকাল, কিন্তু গৰমটো বহুত বেছি। কালিতকৈ আজি চাগে বহুত বেছি হ'ব। আৰু এই মাৰ লগত গৈছে, পিছফালে মা গৈছে। গৈ আছোঁ, এইটো আমাৰ গাঁৱৰ ৰাস্তা। আগতে কেঁচা আছিলে, বৰ্তমান পকীকৰণ কৰিলে ভাল, আমাৰ অহা যোৱাত বহুত সুবিধা হয়। আৰু বন্ধুসকল দেখিছে, খেতি পথাৰৰ দিন। এতিয়া গৰম যিটো পৰিছে অকণমান কষ্টৰে হয়, তথাপি যি কি নহওক বছৰেকৰ খেতিকেইটা কৰিবই লাগিব। বছৰেকৰ ধানকেইটা গোটাই দিলে পিছলৈ সুবিধা হয়। আৰু এই আহি আমি ধমন তিনিআলি পাইছোঁহি। আৰু এইখন আমাৰ এখন সাপ্তাহিক বজাৰ, প্ৰতিটো শনিবাৰে এই বজাৰখন বহে। তাতে গৰম বহুত, লাহে ধীৰে বজাৰ খুলিছে আৰু অলপ আবেলিলৈকে মানুহ দুনুহ হ'ব বেছিকৈ। বৰ্তমান আহিছে, তাহাঁতি যুজাৰ কৰিছে। এতিয়া বৰ্তমান আহি আমি পামহি ধমন তিনিআলিটো, য'তে আমাৰ গাড়ীবিলাক ৰখে বা আমি বেলেগ নাহৰকটীয়া বা টিংখাও য'লৈ যাবলগীয়া হয়, ইয়াতে আমি গাড়ী উঠাৰ এইটো স্থান। তো চাওঁতে এইডোখৰ পাইছোঁ। ইয়াৰ বেগত কিছুমান ভাইটিলৈ লৈ যোৱা বস্তু, চাউলকে ধৰি কিছুমান বস্তু। আৰু বহু দেৰিৰ অন্তত গাড়ী পালোঁ। এতিয়া গৈ আছোঁ ধমন তিনিআলিৰ পৰা নাহৰকটীয়া অভিমুখে। আৰু এতিয়া যাবলৈ বা আমাৰ যাতায়াতৰ ক্ষেত্ৰত বহুখিনি সুবিধা হয়, যিহেতু ৰাস্তাৰ যিখিনি কাম আছিল আগতে এইবোৰ অলপ বাকী ৰৈছিল, কিন্তু এতিয়া সম্পূৰ্ণৰূপে ভাল হ'ল। আৰু এয়া আমি গৈ আছোঁ নাহৰকটীয়ালৈ বুলি। আৰু বতৰটো যথেষ্টখিনি ফৰকাল আৰু গৰমটো বেছি, তথাপি গৈছোঁ আৰু এনেকৈ। আৰু ৰাস্তা ভাল কাৰণে যাবলৈও ভাল। আগতে অকণমান কষ্ট হয়, কিন্তু এতিয়া ৰাস্তা পদূলি ভাল হোৱাৰ পাছত আমাৰ সুবিধা হয় আৰু যাবলৈ। আৰু এয়া গৈ আছোঁ। আৰু পৰিৱেশটো চাওক না, চবফালে সেউজীয়া। আৰু বাৰিষা ছিজন, এতিয়া চবফালে সেউজীয়া, ভাল লাগে এনেকুৱা পৰিৱেশত থাকি। আৰু গৈ আছোঁ এতিয়া বৰ্তমান, যিহেতু আমি ট্ৰেইনত যাম, ট্ৰেইন পাবগৈ লাগিব, কিন্তু হ'লেও যথেষ্টখিনি সময় আছে। আমাৰ ট্ৰেইন আছে 5টা বজাত, এতিয়া বাজিছে 4টা। পামগৈ আৰু বেছি সময় নালাগে পাওঁতে। চাওঁতে বন্ধুসকল পালোঁহি নাহৰকটীয়া টাউন। আৰু এইখনেই হৈছে আমাৰ হোম টাউন। আৰু টাউনৰ পৰা বেছি দূৰত নাই, ষ্টেচনটো ঠিক কাষতে। আৰু এয়া পাওঁ হৈছে আৰু ষ্টেচন। এইডোখৰতে আমাৰ লগত আৰু দুগৰাকীমান যাত্ৰী আহিছিল, সিহঁতসকলে ইয়াতে নামি দিছে। তাহাঁতিও গুৱাহাটী যাব, তাহাঁতৰ ট্ৰেইন আছে, কিন্তু তাহাঁতৰ কিবা ল'বলগীয়া আছে বোলে, সেইটো কাৰণে অলপ তাহাঁতৰ যোৱা দেৰি হ'ব। সেইটো কাৰণে আমি অকণমান আগবাঢ়ি আছোঁ। আৰু এই আমাৰ নাহৰকটীয়া ষ্টেচন পাইছোঁহি। আৰু ৰাস্তাটো ঠেক আছিলে, কিন্তু এতিয়া বহুতখিনি বহল কৰিলে আৰু 2 ৱে কৰি দিলে, এইফালে যোৱা এইফালে অহা। আৰু খুব এইটো সুবিধা হয়। আগতে এটা ৰাস্তা আছিলে সৰুকৈ, আৰু দুইফালে অহা যোৱাত কৰা খুব সুবিধা হয়। আৰু আহি ফাইনেলি পালোঁহি বন্ধুসকল নাহৰকটীয়া ষ্টেচন। আৰু বন্ধুসকল বস্তু বাহিনীবোৰ ওপৰ পালোঁহি প্লেটফৰ্মৰ। আৰু টিকেটটো যিহেতু কটা নাছিলোঁ, টিকেটটো কাটিবলৈ গৈছিলোঁ তললৈ, কাউণ্টাৰটো যিহেতু তলতে আছে। কিন্তু মানে গৈ দেখিলোঁ যে টিকেট কাউণ্টাৰ এতিয়া খোলাই নাই, অলপ দেৰি হ'ব খোলোতে। আৰু চাওকচোন বন্ধুসকল, ষ্টেচনটো ইমান সুন্দৰ কৰিলে। বহুত দিন অহা নাছিলোঁ, ট্ৰেইনতো বহুত দিন ক'লৈ যোৱা নাছিলোঁ, কিন্তু আহি দেখিলোঁ যে অতি সুন্দৰ হৈছে, আগতকৈ বহুত সুন্দৰ হ'ল। আগতে বহুত মানে জেগাটো ঠেক আছিলে আৰু বহুত লেতেৰা গোন্ধাইছিলে, বহুত লেতেৰা আছিলে। এতিয়া বহুত চাফ চিকুণ হ'ল। চাওকচোন কি সুন্দৰ লাগিছে, আপোনালোকে চাওক। আৰু ফাইনেলি আমাৰ ট্ৰেইন আহি গ'ল, বহু অপেক্ষা অন্তত। আজি ক্ৰচিং আছে বোলে, সেইবাবে আহিলেও অলপ পলম হ'ব। ভিডিঅ'টো
ফাইনেলি উঠিলোঁ বন্ধুসকল, আৰু এইফালে মায়ে সুন্দৰকৈ বহি ল'লে, আৰু গৰমো যথেষ্ট হৈছে আজি। ফেন আছে বাৰু, তথাপিও গৰম হৈছে। কি কৰিব, উপায় নাই, যিহেতু গৰমৰ দিন। ফাইনেলি বন্ধুসকল ট্ৰেইনখন চলিল, আৰু নামনিমৰা ট্ৰেইনখন যিহেতু আহি পালে, গতিকে বলক তিনিচুকীয়া যাওঁ। আৰু বন্ধুসকল ফাইনেলি পাই গ'লোঁ আমি তিনিচুকীয়া ষ্টেচন। আৰু এয়া বন্ধুসকল ভাইটিহঁত পালেহি আমাক ৰিচিভ কৰিবলৈ। মই ভাইটিৰ লগতে যাম স্কুটিত, আৰু মা আৰু ভাই বোৱাৰী ই ৰিক্সাত যাব বোলে। আহোঁতে আহোঁতে বন্ধুসকল গধূলি হৈ গ'ল। চাওকচোন কি সুন্দৰ লাগিছে বন্ধুসকল বেলি পৰা সময়কণত। আৰু এয়া বন্ধুসকল ফাইনেলি পাই গ'লোঁ ভাইটিৰ ৰুম। বন্ধুসকল আজি ভিডিঅ'টো ইমানে আছিল, আৰু যদি চাই ভাল লাগিল তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।